গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এয়া দেখিছে মই খুব ধুনীয়াকৈ আছোঁ আজি, মানে আছোঁহি এতিয়া মই মাৰ ঘৰত, দুলীয়াজানত আছোঁহি আজি। ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ কাৰণ আহোঁতে খৰধৰ হ'ল, মানে ব্লগটো ষ্টাৰ্ট কৰা নহ'ল, সেইকাৰণে ভাবিলোঁ এতিয়া ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া যাবৰে হ'ল আৰু খোৱা মেলাখিনি চব হৈয়ে গ'ল, বনোৱা মেলা এইবোৰ বহুত খৰধৰকৈ কৰা হ'ল, চ' সেইখিনি ৰেকৰ্ড কৰা নহ'ল আৰু সেইকাৰণে এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। চব চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আছোঁ মই আমাৰ ঘৰৰ পাছফালে, আমাৰ বাৰীত। এইফালে তামোল গছ, পাণ গছ, এইবোৰ দেখিছে, পাণ গছ। আৰু এফালে সেইবিলাক জালুক গছ, আৰু এইটো হৈছে ৰাবাব টেঙা চাগে, আৰু সৌবোৰ বাগান, তামোল গছ ধেৰ আছে দেই আমাৰ ঘৰত। আৰু এফালে জালুকৰ গছো আছে বহুত, লগতে পাণ গছো আছে। অকণমান দেখাই দিছোঁ আৰু আপোনালোকক ঘৰলৈ আহিছোঁ যেতিয়া। এইবোৰ হৈছে জালুক গছ দেই। আৰু এইফালে হৈছে আমাৰ ঘৰৰ আগফালে, আৰু সৌফালে আমাৰ গাঁও। আৰু এইবোৰ হৈছে তগৰ ফুল। বহুত ধুনীয়া ধুনীয়া গোন্ধাইছে, নাচনীসকলে লগাই যে খোপাত, সেইটো তগৰ ফুল। আৰু সেইজোপা হৈছে লাও গছ, আমাৰ মাহঁতৰ ঘৰৰ আগফালে লগাইছে। আৰু এইবোৰ হৈছে ফুল।